নমস্কাৰ কাৰ্ডম বিশ্বনাথ কাৰ্বি লাইফৰ বিশেষ বাৰ্তালাপ অনুষ্ঠানখনলৈ সমূহ দৰ্শকক স্বাগতম জনাইছোঁ আৰু আজিৰ এই বিশেষ বাৰ্তালাপ অনুষ্ঠানত অতিথি হিচাপে মোৰ সৈতে আছে লংচিং তেৰন ডাঙৰীয়া তেওঁ হৈছে 2022 বৰ্ষৰ সংবাদ গৌৰৱ বঁটা প্ৰাপ্ত তথা প্ৰতিষ্ঠাপক অধ্যক্ষ কাৰ্বি লেংগুৱেজ ডেভেলপমেণ্ট বৰ্ড আৰু বিশিষ্ট সমাজ সেৱক বুলি ক'ব লাগিব আৰু বিশিষ্ট সাংবাদিক তেওঁৰ লগতে কাৰ্বি ভাষাৰ পাঠ্যক্ৰমৰ মূল গুৰি ধৰোতা বুলি ক'ব লাগিব লংচিং তেৰন ডাঙৰীয়া তো আজি তেওঁৰ মোৰ সৈতে আছে আৰু তেওঁৰ সৈতে আজি আচলতে কাৰ্বি ভাষা পাঠ্যক্ৰমৰ ক্ষেত্ৰত তেওঁ কেনেধৰণে আগবঢ়াই লৈ গৈছিলে আৰু তেওঁৰ আত্মজীৱনীৰ সম্পৰ্কে চমুকৈ জানিবলৈ চেষ্টা কৰিম প্ৰথমতে আপোনাক স্বাগতম জনাইছোঁ আজি বিশেষ বাৰ্তালাপ অনুষ্ঠানখনলৈ প্ৰথমতে আপুনি চমুকৈ আপোনাৰ পৰিচয় দিব নেকি ছাৰ মোৰ পৰিচয় বুলি ক'লে মোৰ নাম লংচিং তেৰন মোৰ ৰেকৰ্ড মতে মোৰ 1967 জন্ম হৈছে ধনচুৰি বুলি জেগা এই নাগালেণ্ড বৰ্ডাৰত তো মই সৰু কালৰ পৰা তাতে আছোঁ তাৰপিছত লেখা পঢ়া হিচাপত আহিলোঁ মই সৰুৰ পৰা ডিফু ডন বস্কো ক্লাছ 10 লৈকে তাৰপিছত ডিগ্ৰীলৈকে মই ডিফু গভৰ্ণমেণ্ট কলেজত তাৰপিছত মই ইউনিভাৰ্চিটি গুৱাহাটী ইউনিভাৰ্চিটিত মই মাছ কমিউনিকেশ্যনৰ মাষ্টাৰ ডিগ্ৰী কৰিছোঁ তাৰপিছত আকৌ আছাম ইউনিভাৰ্চিটিত PhD কৰিছোঁ ধন্যবাদ জনাইছোঁ আচলতে আপোনাৰ বাইলকাল কেনেকুৱা আছিলে পঢ়া শুনাৰ ক্ষেত্ৰত বা আপোনাৰ ঘৰৰ পৰিৱেশ কেনেকুৱা আছিলে অলপ বিতংকৈ ক'ব নেকি ছাৰ পৰিৱেশ বুলি ক'লে মোৰতো আৰ্থিক অৱস্থাটো একেবাৰে বেয়া মানে যেনে তেনে টাউনত আহিলোঁ তেতিয়া মই এডমিশ্যন ল'লোঁ তেতিয়া মই 9 বছৰ হৈছে তেতিয়া ক্লাছ KG এডমিশ্যন লৈছোঁ তেতিয়া পঢ়ি থাকোঁতে কিবা কিবি ব্যৱসায় কৰি তাৰপিছত সৰু সুৰা কিবা কিবা কিবি বস্তু বেচিছোঁ কিনি পেলাই বেচিছোঁ বা বজাৰে শাক পাচলি বেচিছোঁ তেনেকুৱাকৈ কৰি আছিলোঁ ক্লাছ 10 লৈকেও মেট্ৰিক পাছ কৰাৰ পিছতো মই গোটেই ভাইটিহঁতক চাবলগীয়া হৈছে 5জন ভাইক চাইছোঁ তাৰপিছত সেইটো টাইমত মই কলেজতো পঢ়ি আছোঁ তাৰপিছত কিছু সময়ত মই কলেজত চাকৰিও কৰিছিলোঁ তাৰপিছত কিছুমান ঠিকা সৰু সুৰা ঠিকাও কৰিছিলোঁ তেতিয়া মানে মোৰ পৰা 2 নম্বৰ পঢ়ে প্ৰিন্স অফ ৱেল যোৰহাটত যে এতিয়া ইলেক্ট্ৰিচিটি বৰ্ডত কৰি আছে তাৰপৰা 3 নম্বৰ বাৰাপানী শ্বিলং তাতে পঢ়ে 4 নম্বৰ 5 নম্বৰটো গুৱাহাটী পঢ়ে সৰুজন মোৰ লগত থাকে ঠিক সেনেকুৱা আৰু তাৰপিছত আকৌ ডিগ্ৰী থাকোঁতে মা দেউতাই ক'লে ঘৰৰ চোৱা মানুহ নাই ইয়াত বিয়া কৰিব লাগে বুলি বিয়া কৰাই দিলে বিয়া কৰিলেও এফালে আকৌ ফেমিলি বাৰ্ডেন এটা বাঢ়ি গ'ল ভাইবিলাকক চোৱাব তথাপিও মই পঢ়াটো এৰা নাই তেনেকৈ পঢ়ি আছোঁ কেনেবাকৈ কমপ্লিটো কৰিছোঁ আৰু কিন্তু মোৰ পঢ়া লেখাত বেয়া হোৱা নাছিলে ফাৰ্ষ্ট ক্লাছো পাইছোঁ তাৰপাছত মই ছেকেণ্ড ক্লাছ কমততো পোৱা নাই কিন্তু ধন্যবাদ জনাইছোঁ ছাৰ হয় আচলতে আমি ক'ব লাগিব লংচিং ছাৰে ইতিমধ্যে আমাক অৱগত কৰিছে যে তেওঁৰ বিষয়ে তেওঁৰ যি বাল্যকাল আৰু তেওঁৰ পঢ়াৰ যি অৱস্থাৰ বিষয়ে পৰিৱেশৰ বিষয়ে তেওঁ অৱগত কৰিছে এয়ে যে তেওঁৰ আৰ্থিক অৱস্থা খুব সচ্ছল অৰ্থাৎ অৱস্থা খুব ভাল নাছিলে বুলি তেওঁ আমাক জানিবলৈ দিছে তো এই ক্ষেত্ৰত আমি সঁচাকৈ ক'ব লাগিব যে আৰ্থিক দুৰ্বলতাই মানুহক পঢ়াৰ ক্ষেত্ৰত হেঙাৰ পেলাব নোৱাৰে হয় আচলতে আমাৰ পৰিৱেশত আমাৰ কাৰ্বি সমাজত আমি দেখিবলৈ পাওঁ যে কিছুমান মানুহ এনেকুৱা থাকে যে পঢ়া শুনাৰ ক্ষেত্ৰত তেওঁৰ আৰ্থিক অৱস্থা ভাল নোহোৱাৰ কাৰণে তেওঁৰ হায়াৰ ছেকেণ্ডেৰী হওক বা মেট্ৰিক দিয়াৰ পিছতে হওক বা BA লেভেলতে হওক বা তেওঁ মাষ্টাৰ ডিগ্ৰী হাই লেভেলৰ তো মানে উচ্চ শিক্ষাৰ ক্ষেত্ৰত তেওঁলোকে স্থগিত কৰি দিয়ে এই ক্ষেত্ৰত আপুনি কিবা ক'ব নেকি ছাৰ সেইটোত মই কোনোমতে মই যেনেকৈ ফেচ কৰি আহিছোঁ বা যেনেকৈ মই কৰিছোঁ আৰ্থিক বেয়া হ'লে যে পঢ়া ক্ষেত্ৰত মই পঢ়িব নোৱাৰিলোঁ বুলি এইটো ক্ষেত্ৰত মই কোনোদিন মই সেইটো নল'ম এইটো মই বিশ্বাস নকৰোঁ আৰু কাকো মই নল'ম সেইটো যদি ইচ্ছা থাকিলে পঢ়াটো কৰিব পাৰে কাৰণ আমি ইচ্ছা কৰিলে
ধৰক আমি দিনত কিবা কিবি কৰিলোঁ গোটেই দিন আমি কিবা কৰিলেওতো ইমান এটা ব্যস্তটো নহয় ৰাতি হ'লেও অকণমান সময় হ'লেও পঢ়িবলৈ সময় থাকে ৰাতিপুৱা হ'লেও অলপ সময় যেতিয়া সময় পায় পঢ়ি থাকিব পাৰে কিন্তু কথাটো হ'ল হয় ৰেগুলাৰ ক্লাছ কৰিব নোৱাৰে যেনেকৈ মই কলেজতো খুব কম ক্লাছ কৰিছিলোঁ যদি মই ছায়েন্স পঢ়িছিলে ডিগ্ৰী তথাপি হাই ছেকেণ্ডেৰী ছায়েন্সো হাই ছেকেণ্ডেৰী আৰু ডিগ্ৰীও তথাপি মোৰ এটেণ্ডেঞ্চটো ভাল নাছিলে তথাপি মোৰ ৰিজাল্টটো বেয়া নাছিলে ঠিক সেনেকুৱা মই ইউনিভাৰ্চিটিটো খুব ক্লাছটো খুব কম অলমষ্ট মইতো ক্লাছ যোৱা নাই বুলি ক'ব পাৰে এইটো কাৰণে প্ৰফেচাৰসকলেও বহুত কয় তথাপি উপায়টো নাই তথাপিও মই কৰি আছোঁ এফালে অকল মোৰ নিজৰ বুলি নহয় মই ফেমিলিকো চাবলগীয়া হৈছে মই ভাইটিকেইটাও পঢ়াই আছোঁ গতিকে আৰ্থিকৰ কাৰণে যে মই পঢ়িব নোৱাৰিলোঁ মোৰ নিচিনা মানুহ মোৰ চালে মইতো সেইটো ক্ষেত্ৰত মই বিশ্বাস নকৰোঁ ইচ্ছা কৰিলে পঢ়িব পাৰে মই সেইটোহে ক'ম হয় ধন্যবাদ জনাইছোঁ ছাৰ আৰু আচলতে আপুনি জীৱন সংগ্ৰামত বহুত ঘাত প্ৰতিঘাতৰ মাজেৰে আপুনি আজি এইটো পৰ্যায়ত আপুনি আহি পাইছে আজি ক'ব লাগিব লংচিং টেৰন কোন হয় বুলি ক'লে আচলতে চিনাকি দিয়াৰ প্ৰয়োজন নাই সকলোৱে আপোনাক চিনি পায় তো এই ক্ষেত্ৰত আমি জানিব পাৰিছোঁ যে আপুনি বিশেষকৈ লিখা মেলাৰ ক্ষেত্ৰত আপুনি কেইবাখনো কিতাপ প্ৰকাশ কৰা বুলি আমি জানিব পাৰিছোঁ আৰু বিশেষকৈ ক'ব লাগিব কাৰ্বি ভাষা পাঠ্যক্ৰমৰ ক্ষেত্ৰত আপুনি মূল গুৰি ধৰোতা ব্যক্তিজন কোন বুলি ক'লে আপোনাৰ নাম ল'ব লাগিব তো আপুনি এই MIL অৰ্থাৎ কাৰ্বি ভাষা পাঠ্যক্ৰমৰ যি প্ৰচেছ বা আপুনি যে যি আপুনি কাৰ্য কৰিছিলে আপুনি কি অসুবিধাৰ সন্মুখীন হৈছিলে বা আপুনি এই সন্দৰ্ভত কিবা ক'ব নেকি ছাৰ হয় অসুবিধাটো বহুত হৈছে কাৰণ মই তেনেকুৱা যে আইডিয়েল বহা বুলি ক'লে মই তেনেকুৱা নবহিম ফ্ৰী যদি হ'লে মই হয় কিবা এটা আৰ্টিকেল পঢ়োঁ নহ'লে কিবা এটা লিখি থাকোঁ নহ'লে মই পদ্যটোকে লিখোঁ বা কিবা আৰ্টিকেলো লিখোঁ বা কিতাপো তেনেকুৱা লিখোঁ সেই মুড যোনটো কৰিব মুড হয় সেই সেনেকুৱাই আৰু ধৰক আৰু এনেকুৱা মোবাইল চাব মন গ'লেওতো মোবাইল হ'লেও মই সেই কিছুমান ইউটিউব চাওঁ তথাপি সেই নলেজ যিবোৰ থাকে সেইবোৰ ওপৰতহে চাওঁ সেইটো কাৰণে মই আজিলৈকে তেনেকৈ হিন্দী ফিল্ম তেনেকৈ পূৰা ফুল যে চাইছোঁ তেনেকুৱাও নাই যদি পপুলাৰ ফিল্ম হয় কিবা হয় তেতিয়াহ'লে অকণমান চাওঁ তেনেকৈ মই সেইটো কাৰণে ক্ৰিকেট খেল নাচাওঁ ভালো নাপাওঁ ৱেষ্ট অফ টাইম মই ভাবোঁ গতিকে সেই যেনেকুৱা সময়ত পায় মই সেনেকুৱাকৈ সময়টো মই ইউটিলাইজ কৰোঁ এইটো কাৰণে মই এতিয়ালৈকে কিতাপো পাব্লিছ কৰিছোঁ আৰ্টিকেলো বহুত লিখিছোঁ ইডিটৰিয়েল মই যিহেতু কি ইডিটৰো আছিলোঁ ডেইলি ইডিটৰিয়েল এটা লেখা ধৰক মোৰ আধা ঘণ্টাৰ পৰা 45 মিনিট লাগে সেইটো সময়টো দিওঁৱেই তাৰ ইডিটৰিয়েল লেখা সময় সেই ডাটা কিছুমানো চাবলগীয়া হয় তেনেকুৱাকৈ আৰু ৰিফাৰেঞ্চবিলাক চাওঁ এইবোৰ হয় আৰু তাৰ মাজত কামো কৰোঁ ঠিক সেনেকুৱা মই কাৰ্বি MIL কৰাটো মোৰ ব্ৰেইনত আহিলে দেখিলোঁ যে কাৰ্বি স্পিকাৰ বহুত আছে অসমত ডিষ্ট্ৰিক্টত বড়ো বহুত আছে 1 নম্বৰ বড়ো যাব মিচিং তাৰপিছত কাৰ্বি 3 নম্বৰ মানত যাব সেনেকৈ দেখিলোঁ বড়ো বহুত আগবাঢ়িছে আমাতকৈ মানে ভাষাৰ ক্ষেত্ৰত হওক লিখাৰ ক্ষেত্ৰত হওক মই পাইছোঁ আমাৰ মানুহ ইমান স্পিকাৰ হৈ পেলাই আমাৰ তেনেকৈ MILও নাই MILটো থাকিব লাগিছিলে কাৰণ মই চালোঁ যে ৰেকৰ্ড চালোঁ MILত গাৰো মাৰ মণিপুৰী বিশেষকৈ সেই ধৰক গাৰো মাৰ বছৰত মেট্ৰিক দিয়া 250-300 এনেকুৱাহে হয় তথাপি MIL দিব পাৰে আমাৰ কাৰ্বি ছাত্ৰ ছাত্ৰীয়ে কমেও 16-17 হাজাৰৰ পৰা 20,000লৈকে বছৰত দিয়ে তো কিয় দিব নোৱাৰে তাই চালোঁ এইবোৰ তাৰপিছত ইতিমধ্যে মই গভৰ্ণৰে মোক ডিব্ৰুগড় ইউনিভাৰ্চিটি নমিনেট কৰিলে মই কোৰ্ট মেম্বাৰ আৰু EC মেম্বাৰ হিচাপত ডিব্ৰুগড় ইউনিভাৰ্চিটি দিলে মোক তাত এটা বস্তু দেখিলোঁ মই কিবা মিচিং আছে টাই আহোম এইবোৰ ভাষা ইউনিভাৰ্চিটিয়ে ল'লে ইউনিভাৰ্চিটি আণ্ডাৰত ফাংচন কৰি আছে চাৰ্টিফিকেট কৰ্চ কৰি আছে মই চাৰি আমাৰ ভাষাওতো কৰিব পাৰে মই ভাইচ চেঞ্চেলৰৰ লগত কথা পাতি ভেৰিয়াছ বৰ্ডত পাছ কৰালোঁ এপ্ৰুভ কৰালোঁ তাৰপিছত লাষ্টত
একাডেমিক কাউন্সিলতে এপ্ৰুভ কৰালোঁ তাৰপিছতে ইয়াত স্থাপন কৰিলোঁ তেতিয়া মানে মই চিন্তা কৰিলোঁ যে এতিয়া MIL লগত MIL হ'বলৈ কাৰণে মই কাম কৰিব লাগিব তেতিয়া মই MIL কৰিব আহোঁতে তেতিয়া আৰু ইয়াত কলেজে ইউনিভাৰ্চিটি কলেজ এটা NGO লাগে তাত যদি এইটো ইউনিভাৰ্চিটি কেম্পাছৰ ভিতৰত হ'ব লাগে আণ্ডাৰ কিবা ডিব্ৰুগড় সেইটোকে ষ্টাডিজ ইন লেংগুৱেজেছ এইটো স্কুল অফ ষ্টাডিজ ইন লেংগুৱেজ তাতে পঢ়িব ডাইৰেক্টৰ এইটো আণ্ডাৰত তাত আহিব কিন্তু তাত যি লৈ যায় পাৰিব কিন্তু এটা NGO লাগিব এইটো চাবলৈ তেতিয়া মই লাভেদ আমাৰ লগত কথা পাতিলোঁ কাৰ্বি আহিত হ'ব কিন্তু যেতিয়া যিজন প্ৰেচিডেণ্ট আছিলে তেতিয়া ইমান এটা ইণ্টাৰেষ্ট দিয়া নাই মই 3-4 বাৰ এপ্ৰ'চ কৰিলোঁ তথাপি লাষ্টত মই আছে নাই এই মই তেতিয়া ছ'চাইটি ফৰ প্ৰমোশ্যন অফ কাৰ্বি লেংগুৱেজ বুলি এটা আমি গঠন কৰি সেইটোতে এই ডিপুট ষ্টাব্লিছ কৰি দিলোঁ তাৰপিছত সেইটো লৈ আৰু গুৱাহাটী সেৱা অফিচত গ'লোঁ হাই ছেকেণ্ডেৰী কাউন্সিল অফিচত গ'লোঁ তেতিয়া চব আলোচনা কৰি তাৰপিছত মই এদিন CM তুলিৰাম ব্ৰহ্মাদেৱক ডাঙৰীয়াৰ লগত কথা পাতিলোঁ তাৰপিছত এখেতে চব চেণ্টাৰ ইয়াত অফিচ কৰে এখেতে পূৰা সহায় কৰিলে তাৰপাছত মোক কৈছে মোক গাড়ী এটা ব্যৱস্থা কৰিব পাৰিব নেকি লেংগুৱেজ কাৰণে গুৱাহাটী বহুত অহা যোৱা কৰিব লাগে কাৰণ মই মোৰ গাড়ী যিটো আছে সেইটো অৱস্থা ভাল নহয় কৈছে ঠিকে আছে মই আপোনাক চেয়াৰমেনে দি দিম তেতিয়া সেই কথামতে এখেতে মোক চেয়াৰমেন এপইণ্টমেণ্ট দিলে তেতিয়া গুৱাহাটী আপ ডাউন কৰিবলৈ তেতিয়া নিৰুপমা তিমুম্পী জইণ্ট ছেক্ৰেটাৰী ইনচাৰ্জ কাৰ্বি লেংগুৱেজ ডেভেলপমেণ্ট এখেতে বহুত মোক সহায় কৰিলে এখেতে বহুত কোঅপাৰেটিভ কিন্তু কথাটো হ'ল গুৱাহাটী বহুত বাৰ যাব লাগে বহুত মানুহক লৈ যাব লাগে এটা আৰ্থিক ক্ষেত্ৰত মোৰ বহুত প্ৰব্লেম তেতিয়া তেল ভৰাবলৈ মানুহক লৈ যাব লাগে অহা যোৱা তেতিয়া বহুতক মই এপ্ৰ'চ কৰিলোঁ তেতিয়া গাড়ীটো আছে বাৰু ড্ৰাইভাৰো পালোঁ কাউন্সিলৰ পৰা কিন্তু তেল ভৰোৱাবিলাক চব নিজে কাৰণ কাউন্সিলে মোক কিমাননো দিয়ে মাহত 5,000 দিছে ফিক্স এই 5,000 এবাৰ গুৱাহাটী আপ ডাউন তেল ভৰাই শেষ হৈ যায় খোৱাৰ কাৰণে তেতিয়া আৰু চিনাকিবিলাকক কোন কোন প্ৰব্লেমবিলাকক প্ৰব্লেমবিলাক বুজালোঁ কওঁ খোজোঁ কিন্তু কোনো দিয়া নাই কথা বহুত ভাল ভাল কয় ফোনতো খোজে বহুত ভাল ভাল কয় দ্বিতীয় তৃতীয় ফোন কৰা মই তেতিয়া ফোন নাথাকে আৰু সেনেকুৱা মই বহুত সংগঠনবিলাককো ক'লোঁ তেতিয়া সংগঠন একেইটা সেইটো কাৰণে মই ক'ৰবাত ধাৰ ধৰ কৰিবি তেনেকুৱা কৰা ইভেন মোৰ মিছেছৰ পৰা খুজি লৈ যাওঁ তেনেকুৱাকৈ কৰিছিলোঁ তেনেকুৱা সন্মুখীন মোৰ সেইটোহে অন্য ইমান তেনেকুৱা নাই কিন্তু এই আৰু আৰ্থিক ক্ষেত্ৰত আৰু তেতিয়া তেনেকৈ কৰি আৰু লাষ্টত আৰু হাই ছেকেণ্ডেৰী মেট্ৰিকতো হৈ গ'ল এতিয়া হাই ছেকেণ্ডেৰীটো যোৱাবাৰ ক্লাছ নেক্সট ছেশ্যনৰ পৰাতো ক্লাছ 12 হ'ব ছিনিয়ৰ ছেকেণ্ডেৰীত সেইটোৱে আৰু হয় আচলতে কাৰ্বি ভাষাৰ পাঠ্যক্ৰম এই পাঠ্যক্ৰমটো আজি একাদশ শ্ৰেণীলৈকে আপুনি ইতিমধ্যে ক'লে একাদশ শ্ৰেণীলৈকে অন্তৰ্ভুক্ত কৰা হৈছে এতিয়া দ্বাদশ শ্ৰেণীও খুব সোনকালেই অন্তৰ্ভুক্ত কৰা হ'ব বুলি আপুনি ক'লে তো আচলতে এতিয়া কাৰ্বি আংলং অট'নমাছ কাউন্সিল হওক বা আচলতে কাৰ্বি লেংগুৱেজ ডেভেলপমেণ্ট বৰ্ডে হওক এই যিটো প্ৰচেছ আছে এতিয়া ধৰি লওক দ্বাদশ শ্ৰেণীলৈকে আচলতে এতিয়া ডিগ্ৰী পৰ্যায়ত আমাৰ কাৰ্বি ভাষাৰ পাঠ্যক্ৰমটো অন্তৰ্ভুক্ত কৰিবৰ কাৰণে আচলতে বহুত কৰণীয় আছে এই ক্ষেত্ৰত আধালৈকে হোৱা নাই এতিয়া কাৰণ সেইটো কৰিবলৈ এতিয়া ক্লাছ 12লৈকে কৰিবলৈ এতিয়া কিতাপ অক্টোবৰ লাষ্ট ভিতৰত মই স্ক্ৰিপ্ট দিব যাবই লাগিব এটা ন' ডাউট মোৰ এতিয়া কাৰ্বি লেংগুৱেজ ডেভেলপমেণ্টৰ চেয়াৰমেনৰ দায়িত্ব হিচাপত নাই হ'লেও মই ফিউচাৰ ষ্টুডেণ্টসকল চিন্তা কৰি পেলাই মোৰ নিজৰ ফালৰ পৰা কাউন্সিল মানে হাই ছেকেণ্ডেৰী কাউন্সিলৰ লগত কথা পাতি এতিয়া এডিটৰিয়েল বৰ্ডত মই আছোঁৱেই তো এই হিচাপত মই এতিয়া ক্লাছ 12 কিতাপটো হৈ আছে গতিকে যিহেতু এই ক্লাছ অক্টোবৰ ভিতৰত স্ক্ৰিপ্ট দিব লাগে এইটো মই কমপ্লিট কৰি সময়ত মই সেইটো দি দিম তাৰপাছত সেইটো হয় তাৰপাছত হোৱাৰ পাছত এতিয়া ডিগ্ৰীডত MIL কৰাব লাগে তাৰপাছত এতিয়া আল্টিমেটলি MA কাৰ্বিত মানে MA হ'ব লাগিব এতিয়া আকৌ ইয়াত ৰিচাৰ্চ চেণ্টাৰ যিহেতুকে বেলেগ লগত আনন্দৰাম বৰুৱা ইনষ্টিটিউট অফ লেংগুৱেজ আৰ্ট এণ্ড কালচাৰ মোৰ চেণ্টাৰ যিটো চেণ্টাৰ ফৰ ষ্টাডিজ ইন কাৰ্বি লেংগুৱেজ এণ্ড কালচাৰ এইটো কাউন্সিলে এডপ্ট কৰিলে সেইটো এতিয়া এগ্ৰিমেণ্ট কৰি এতিয়া এইটো ৰিচাৰ্চ চেণ্টাৰ হ'ব সেইটোৱেতো এতিয়া ফুল ফাংচনেল কৰাব লাগিব তাৰপাছত এতিয়া কাৰ্বি লেংগুৱেজ যিটোকে ষ্টেটত এছ'চিয়েট অফিচিয়েল লেংগুৱেজ বনাব
তাৰপাছত অট'নমাছ কাউন্সিলতো অফিচিয়েল লেংগুৱেজ বনাব গতিকে এতিয়ালৈকে সেই চিষ্টেম এতিয়ালৈকে কোৱাটো সহজ কিন্তু অফিচিয়েলি সেইটো কৰিবলৈ বহুত কাম বাকী আছে ধৰক এতিয়া কাৰ্বি ভাষা এতিয়ালৈকে ষ্টেণ্ডাৰ্ডাইজ হোৱা নাই সেই ষ্টেণ্ডাৰ্ডাইজেশ্যন কৰিবলৈতো বহুত সময় লাগে এতিয়া যিমানখিনি কিতাপ আছে ক্লাছ 8 লৈকে কিতাপ কাৰ্বি আগৰ পৰা চলি আছে এতিয়া ক্লাছ 1 পৰা ক্লাছ 8 লৈকে এইটো SCRT এপ্ৰুভেল হ'ব লাগে তেতিয়া তেতিয়াৰ পৰা চিষ্টেম বনোৱা বহুত বাকী আছে এতিয়ালৈকে এতিয়া MIL কৰি পেলাই এইটো মই ক'ম যে এইটো আধা নহয় 25% মানহে হ'ব 25-30% আৰু বাকী 70% মানটো কৰিবলৈ আছেই এতিয়া গতিকে আৰু এটা আগন্তুক কোনে থাকে কেনেকৈ সেইটোতো মই ক'ব নোৱাৰিম কিন্তু কৰিবলৈতো বহুত আছে হয় আচলতে আজি কাৰ্বি সমাজতে হওক বা আমাৰ জনসাধাৰণৰ মাজত আপোনাৰ পৰিচয় লংচিং তেৰণ বুলি আচলতে মানুহে কিয় জানে বুলি ক'লে ইতিমধ্যে তেওঁ অৱগত কৰিছে যে তেওঁ কাৰ্বি লেংগুৱেজ ডেভেলপমেণ্ট বৰ্ডৰ তেওঁ চেয়াৰমেনৰ যি দায়িত্ব সেই দায়িত্বত বৰ্তমান নাইকিয়া তথাপিও এটা কথা তেওঁ উল্লেখ কৰিছে আজিৰ এই বাৰ্তালাপ অনুষ্ঠানখনতে তেওঁ এটা কথা উল্লেখ কৰিছে যে তেওঁৰ দায়িত্বত নাথাকিলেও কাৰ্বি ভাষাৰ জাতি সংস্কৃতিৰ কাৰণে তেওঁ সময় উলিয়াই তেওঁ এই ক্ষেত্ৰত তেওঁৰ কৰণীয়খিনি তেওঁ কৰি যাম বুলি যি কৈছে সেইটো আপোনাক শলাগ জনাইছোঁ আৰু আচলতে সেইকাৰণেই আচলতে আপোনাৰ যি অৱদান কাৰ্বি ভাষাৰ ক্ষেত্ৰত কাৰ্বি লামেট আমি কেন্দ্ৰীয় সমিতিয়ে আপোনাক সম্বৰ্ধনা জনাইছিলে এই ক্ষেত্ৰত হয় 2021 বৰ্ষত আপোনাক সম্বৰ্ধনা জনাইছিলে আপোনাক কাৰ্বি ভাষাৰ ক্ষেত্ৰত আপোনাৰ যি অৱদান তেওঁ আপোনাক স্বীকৃতি দিছে তো এই ক্ষেত্ৰত আপুনি কিবা ক'ব নেকি সেইটো মোৰ বহুত ভাল লাগিছে যিহেতু কি সেইটো সম্বৰ্ধনা দিছে মোক বঁটাটো নহয় হ'লেও মই বঁটাতকৈ ডাঙৰ বুলি মই সেইটো এটা মই গণ্য কৰি লৈ লৈছোঁ আৰু মই এইটো হিচাপত তেনেকৈ থলোঁ কাৰণ লামেট আমাই যিটো মোক স্বীকৃতি দিয়া সেইটো মোৰ বহুত অন্তৰত লাগিছে বহুত ভাল লাগিছে কাৰণ যিহৰ মানুহ যি কাম কৰে এইটো যি ৰিকগনিশ্যন যদি পায় এইটোতো বহুত ভাল লাগে এতিয়া ধৰক মই কাৰ্বি আংলং আপুনি কৈছে সকলো চিনি পায় সকলোতো চিনি নাপায় মই বহুতেই চিনি পাওঁ মই এজন ছ'চিয়েল সমাজ কৰ্মী হিচাপতো চিনি পাওঁ কাৰণ বহুত ক্ষেত্ৰত মই কাম কৰিছোঁ তাৰপিছত লেংগুৱেজতো বাৰু সেইটোতো সকলোৱে দেখিছে তাৰপিছত মই বহুত মটিভেশ্যনেল স্পীচবোৰ দি থাকে মই য'ত বহুত জেগাতে মোক মাতে কলেজ লগে ইউনিভাৰ্চিটি তাৰপাছত এই পাব্লিক মিটিং এইবোৰ মই বহুত মাতে এইবিলাক মোৰ স্পীচত হয় প্লাছ মই চেনেলৰ দৰিয়া মানুহক এটা দি সেইটো যিহেতুকে মোৰ কেনেকৈ কি কৰা ভাল কেনেকৈ এইবিলাক যে মই দি থাকোঁ এই এৱাৰনেছবিলাক কনচিয়াছনেছ এইবোৰ কেনেকৈ কৰিলে ভাল বা বেয়া সেইবোৰ কথা কৈ থকাৰ কাৰণে সেই ফালৰ পৰাও মোক চিনি পায় কাৰণ কিছুমান খেতিয়ক ছাপ'জ খেতি কেনেকৈ কৰিব বুলি ক'লে মই ফাৰ্মাৰ এছ'চিয়েশ্যন লৈ যাওঁ তেওঁলোকৰ লগত মই যাই লৈ পেলাই মই বেংগালোৰ বা ক'ত তেনেকুৱাকৈ ৱৰ্কশ্বপ তেনেকুৱাকৈ লৈ যাওঁ তেনেকুৱাকৈ কৰিছিলোঁ আৰু সেইটো কাৰণেহে মোক মানুহে চিনি পায় আৰু কেইজনমান চিনি পায় আৰু আচলতে লংচিং তেৰণ ডাঙৰীয়া বুলি ক'লে কাৰ্বি লেংগুৱেজ ডেভেলপমেণ্ট বৰ্ডৰ অকল চেয়াৰমেন বুলি আপোনাক পৰিচিত নহয় আচলতে আপোনাক বিশিষ্ট সাংবাদিক বুলি আপোনাৰ সুনাম আছে সেই হিচাপে বিগত 2021 বৰ্ষতো আপোনাক জাভা এচিভাৰ্ছ এৱাৰ্ড আপোনাক সেই বঁটা আপোনাক প্ৰদান কৰা হৈছিলে আৰু এই বৰ্ষতে 2022 বৰ্ষৰ যি সংবাদ গৌৰৱ বঁটা আপোনাক প্ৰদান কৰিছে আচলতে আপোনাক এইটো স্বীকৃতি দিছে আপোনাৰ যি কাৰ্যৰ ওপৰত নিৰ্ভৰ কৰি আপোনাক সেই যিটো বঁটা দিছে আপোনাক পুনৰ শুভেচ্ছা জনাইছোঁ আৰু আপোনাক সেই বঁটা আপুনি যে বঁটা পালে আপোনাক দিছপুৰ প্ৰেছ ক্লাবৰ সৌজন্যত যি অনুষ্ঠিত হৈ গৈছিল অনুষ্ঠানখনত আপুনি কি ক'ব এই সন্দৰ্ভত এইটো মোৰ বহুত ভাল লাগিছে দিছপুৰ প্ৰেছ ক্লাব যিহেতু কি মোক জাৰ্নেলিষ্ট গৌৰৱ এৱাৰ্ড দিলে সেইটো মই কাৰ্বি ভাষা উন্নয়ন কাৰণে বহুত কৰিলে সিহঁতে মোৰ ছ'চিয়েল মিডিয়া বা পেপাৰৰ জৰিয়তে সিহঁতে ফ'ল' কৰি পেলাই মোক ছিলেকশ্যন দিছে সেইটো মোৰ বহুত ভাল লাগিছে ঠিক সেনেদৰে
2021 যিটো জাফাই মোক এচিভাৰ্ছ এৱাৰ্ড দিলে সেইটো মই থ্ৰু জাৰ্নেলিজম মই বহুত কৰিলোঁ সমাজত ধৰক কেনেলেপ আৰু গভৰ্ণমেণ্টৰ যিটো যে পিচ টক চলি আছিলে যে মই এজন মিডিয়েটৰ হয় মিডিয়েটাৰ 2 বছৰ মই মিডিয়েট কৰিলোঁ আল্টিমেটলি সেইটো গভৰ্ণমেণ্ট লগত একৰ্ড চাইন কৰি পিছত চিজফায়াৰত আহিলে এইটো এটা ঠিক তেনেকুৱা ধৰণৰ এইবিলাক বহুত কাৰণে দিলে ঠিক এইটো বুলি নহয় জাফা বুলি নহয় বহুত এইটো ক্ষেত্ৰত মই বহুত এৱাৰ্ড পালোঁ কমে 7টামান এৱাৰ্ড পালোঁ মোক চাউথ ইণ্ডিয়াটোতো দিছিলে তাৰপিছত আকৌ দিল্লীতো দিছে অসমতো বিভিন্ন জেগাতো দিলোঁ কিন্তু কাৰ্বি আংলঙৰ পৰা মই এটা এৱাৰ্ড পোৱা নাই আজিলৈকে অৱশ্যে কাৰ্বি মানুহে কেনেকৈ দেখিলে মোৰ কাম হয়তো গম পাব পাৰে নাপাব পাৰে কিন্তু সেইটোৱে আৰু কিন্তু বাহিৰৰ মানুহ মোক স্বীকৃতি বহুত দিছে কাৰণ মোৰ যিটো ছ'চিয়েল মিডিয়া আৰু নিউজ তাৰপিছত ইহঁতে ফ'ল' কৰিছে তাৰপিছত আৰু ইহঁতে তাৰপিছত আকৌ ৰিচাৰ্চ কৰিলে মোৰ এগেইনষ্টত মোৰ হৈ পেলাই মোক মানুহজন কেনেকৈ কি কৰে সঁচা নে মিছা এইবোৰ কৰাৰ পাছত মোক দি দিয়ে ঠিক সেনেকৈ সেইটো মোৰ বহুত ভাল লাগিছে বাহিৰতো মই যেনিবা চাউথ ইণ্ডিয়া যাওঁতেও ধৰক এৱাৰ্ড দিওঁ তাত মোক কেছো দিছে চাইটেশ্যন তাৰপাছত আকৌ মেমেণ্টো দিছে অহা যোৱা ফ্লাইটৰ ফ্ৰী থকা লোৱা তাৰ ওপৰেও কেছ এৱাৰ্ড টকাও দিয়ে ঠিক এনেকৈ বহুত জেগাত আৰু তেনেকৈ সেইটো কাৰণে মোৰ বহুত ভাল লাগিছে সেইটোৱে আৰু এটাই মানে কাৰ্বি আংলঙৰ লোকেল হিচাপত কিন্তু মোক আজিলৈকে কোনো মানে দিয়া নাই সেইটো কেনেকৈ মই কিয় সেইটোতো মই নাজানো বা মই বেয়াও নাপাওঁ কাৰণ মই হয়তো কাৰ্বি আংলঙৰ যিটো সংগঠন হওক যোনে যি হওক মই সেইটোলৈ গৈ পোৱা নাই চাগে সিহঁতৰ যিটো ইমানলৈকে পাব লাগে ইমান হ'ব লাগে বুলি মই ইমান তেনেকুৱালৈকে এচিভ কৰা নাই চাগে আচলতে আমি ক'ব লাগিব কাৰ্বি আংলঙত আপোনাক হয় আপুনি ইতিমধ্যে অৱগত কৰিছে যে আপোনাক বঁটা প্ৰদান কৰা নাই কিন্তু সঁচা কথা আৰু এটা কথা আমি ক'ব লাগিব কাৰ্বি আংলঙত বিভিন্ন অনুষ্ঠানত কিন্তু আপোনাক এজন সুবক্তা হিচাপে এজন ভাল হয় এজন স্পিকাৰ হিচাপে আপোনাক বহুত নিমন্ত্ৰণ দিয়া আমি দেখিছোঁ আৰু আপোনাৰ কথা বহুতৰ মুখতে শুনিছোঁ যে আপুনি বহুত ভাল স্পীচ দিয়ে যাৰ কাৰণে বহুত মটিভেট হয় আৰু আমি দেখিছোঁ যাৰ কাৰণে নেকি আপোনালোকে বিশ্বনাথ কাৰ্বি লাইভ দৰ্শকসকলেও আপোনালোকে আমাৰ পিছফালে আপোনালোকে দেখিব পাৰিছে যে আচলতে বিভিন্ন অনুষ্ঠানত লংচিং তেৰণ ডাঙৰীয়াক তেওঁক সম্বৰ্ধনাত যি জনোৱাৰ সম্বৰ্ধনা পত্ৰ অৰ্থাৎ তেওঁক যি বঁটা প্ৰদান যিটো ইয়াত তেওঁৰ বিভিন্ন ইয়াত পৰিপূৰ্ণ হৈ আছে আচলতে ক'ব লাগিব আচলতে যিজন ব্যক্তিক নেকি সন্মান জনাব লাগে সেই ব্যক্তিজনকে এই সন্মানখিনি পাইছে বুলি জানিবলৈ পাই আমিও বহুত সুখী যি কি নহওক আচলতে আপোনাৰ বিষয়ে আমি বহুত বিতংভাৱে অন্য এটা বাৰ্তালাপ অনুষ্ঠানখনত আমি জানিবলৈ চেষ্টা কৰিম কিন্তু আজিৰ এই বিশেষ বাৰ্তালাপ অনুষ্ঠানখনত শেষলৈ আমি আগবাঢ়িম শেষত মই আপোনাক এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ যে অনাগত দিনত আপোনাৰ পৰিকল্পনাৰ বিষয়ে আপুনি ক'ব নেকি ছাৰ পৰিকল্পনা মানে মই কি কৰিম হয় ছাৰ মই ফিউচাৰত মই এটা সৰুৰ পৰা বুলি আগৰ পৰা এটা চিন্তা হয় নিজৰ কাৰণে মানুহ জীয়াই থাকিবলৈ যেনেকৈ হওক জীয়াই থাকিব পাৰে ধৰক হাজিৰা কৰি হ'লেও খাব পাৰে কিন্তু আনৰ কাৰণে সমাজৰ কাৰণে চিন্তা কৰিব পৰা সেইটো আটাইতকৈ ডাঙৰ মই সেইটো কাৰণে ভাবোঁ যিকোনো মানুহ হওক মানে যেনেকুৱা ধৰণে পাৰে সমাজৰ বা নিজৰ এৰিয়া এলেকা বা মানুহ আমাৰ নিজৰ মানুহ কাৰণে চিন্তা কৰি কিবা এটা সমাজ কাম কৰিব লাগে মই সেইটোৱে ভাবোঁ গতিকে মই সেইটোহে কৰি যাম এতিয়াও ধৰক মই আপুনি অলপ আগত উল্লেখ কৰিলে যে মই মোৰ মটিভেশ্যনেল স্পীচ হয় সেইটো ক্ষেত্ৰত মোৰ অলপ ইয়াত মোক সেইটো হিচাপত চিনি পাওঁ যে লংচিং তেৰণ এজন এটা মটিভেশ্যনেল স্পীকাৰ বুলি বহুত কলেজ ইউনিভাৰ্চিটি তাৰপিছত স্কুল তাৰপাছত সামাজিক এই সংগঠনবোৰ এইবোৰত বহুত মোক মাতে মই যাওঁ বহুত হয় তাৰপিছত আকৌ এতিয়া এই ডিফু কেম্পাছ ইউনিভাৰ্চিটি তাত মই কনভেনাৰ হিচাপেও আছোঁ তাৰপাছত আৰু বেলেগ জেগাতো মোক স্পীচ হিচাপতে মাতে গতিকে সেইটো হিচাপত তেনেকৈ কৰি মানুহক মটিভেট কৰি
মই কেনেকৈ মাইণ্ডছেটত চেঞ্জ কৰিব পাৰিম সেইটো কৰোঁ তাৰপাছত সমাজত এতিয়া মোৰ কাৰ্বি ভাষাৰ সেইটোতো পূৰা কৰিব বাকী আছে যে মই চেয়াৰমেন থাকক নাথাকক মোৰ নিজৰ কেপাচিটিৰ পৰা মই কৰিয়ে থাকিম তাৰপাছত আৰু কিবা এটা নতুন মানুহক ইয়াত কেনেকৈ মাইণ্ডছেটবোৰ চেঞ্জ কৰিব পাৰোঁ মই তেনেকুৱাকৈ সেইটো কামটো কৰি যাম যেনিবা ধৰক এতিয়া ইয়াত যেনেকৈ আমি কৰি আছোঁ এইটো মাইণ্ডছেটটো চেঞ্জ কৰিব লাগে এতিয়া আমাৰ মানুহ ধৰক ইয়াত অকল পঢ়াৰ ক্ষেত্ৰত সকলো ষ্টুডেণ্টে গভৰ্ণমেণ্ট জব কাৰণেহে চবেই সেইটো মই চাকৰি পাব লাগে আৰে অকল চাকৰিহে নেকি সেই বস্তুটো মনত এতিয়া ভৰাব লাগে এতিয়া গভৰ্ণমেণ্টৰ চাকৰি চিন্তা নকৰি নিজৰ ব্যৱসায় কিবা কৰি ইণ্ডাষ্ট্ৰী ক্ষেত্ৰত তাৰপিছত ইয়াত ৰেভিনিউ ইয়াত জেনেৰেট কৰিব পাৰিলে এমপ্লয়মেণ্ট ইয়াত যদি জেনেৰেট কৰিব পাৰে তেতিয়াই জেগা উন্নতি হ'ব এই বস্তুটো মই এতিয়া মানুহৰ মাইণ্ডছেটত কেনেকৈ কৰিব পাৰিম মোৰ সেইটো আটাইতকৈ ডাঙৰ চিন্তা কাৰণ চৰকাৰটো কিমানো চৰকাৰে চাকৰি দিব 2%ও নাই এতিয়া আমাৰ অসমতো ধৰক কাৰ্বি আংলংটো এতিয়া 1%ও নাই ক'ব গ'লে বা 1% মেক্সিমাম এতিয়া 1% নাই এতিয়া মই 1% ধৰি লৈছোঁ বাকী 99%নে কি কৰিম সেইটো কাৰণে এতিয়া ইয়াত যদি আমি নিজৰ জেগা ডেভেলপ কৰাতে বিজনেছ কৰিব লাগিব গতিকে সকলো সেইটোৱে বিজনেছ তাৰপাছত আকৌ বিভিন্ন জেগাত আমি ধৰক স্পেচিয়েলাইজ বা স্কিলটো সেই স্কিলটো ডেভেলপ কৰিব লাগে চৰকাৰ যিটো ষ্টাৰ্ট কৰিলে সেইবোৰ কামহে মই কৰি যাম বুলি মই ভাবিছোঁ হয় ধন্যবাদ জনাইছোঁ আজি বিশ্বনাথ কাৰ্বি লাইফৰ বিশেষ বাৰ্তালাপ অনুষ্ঠানখনত সমূহ দৰ্শকসকলে আৰম্ভণিৰ পৰা আচলতে এতিয়ালৈকে শেষলৈকে আপোনালোকে যি আপোনালোকৰ বহুমূলীয়া সময় দি আচলতে আজিৰ বাৰ্তালাপ অনুষ্ঠান আপোনালোকে চোৱাৰ কাৰণে আপোনালোকক ধন্যবাদ জনাইছোঁ আৰু লগতে মই বিশিষ্ট সাংবাদিক বুলি ক'ব লাগিব বিশিষ্ট সমাজসেৱক বুলি ক'ব লাগিব কাৰ্বি ভাষাৰ পাঠ্যক্ৰমৰ মূল গুৰি ধৰোঁতা বুলি ক'ব লাগিব লংচিং তেৰণ ডাঙৰীয়া আচলতে তেওঁ খুব ব্যস্ত ব্যক্তি হয় কিন্তু তেওঁৰ ব্যস্ততাৰ মাজতো বহুমূলীয়া সময় দিয়াৰ কাৰণে বিশ্বনাথ কাৰ্বি লাইফৰ তৰফৰ পৰা আপোনাক অশেষ ধন্যবাদ জনাইছোঁ ছাৰ ধন্যবাদ আৰু আজিৰ এই অনুষ্ঠান ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ কাৰ্ডম কৰোণটো